আজি আহিছোঁ নিৰলাৰ দোকান খুলিছে, নতুনকৈ এখন দোকান খুলিছে আৰু তেওঁ মানে ব্লাউজ কাপোৰ মেখেলা চাদৰ শাৰী আৰু গামোচাৰ পৰা চাদৰ মেখেলা খুব ধুনীয়া, তেওঁ তাঁতৰ শালো আছে আৰু খুব ধুনীয়া চিলাই আচলতে ব্লাউজ হওক মানে আৰু ধুনীয়া ধুনীয়া ডিজাইন, তেওঁৰ যিমান ডিজাইন আপোনাক দিয়ে তেওঁলোকে চিলাই দিব আৰু তেওঁ ডিজাইন দিয়ে। আহিব বৰ্ডিং ৰোডৰ, শিৱসাগৰ বৰ্ডিং ৰোডৰ নতুনকৈ খুলিছে, আহিব। মেখেলা চাদৰবিলাক দেখাই দিয়া। অঁ এইখিনি চব অপেনিঙৰ দেই, অপেনিঙৰ আজি অপেনিঙৰ কাৰণে আহিছোঁ। এয়া এয়া চাহৰ এয়া মানে বনাই আছে আৰু এয়া অপেনিঙৰ ক'ত এয়া অঁ এয়া ন দেখুৱাই দিয়ে ধুনীয়াকৈ। অঁ এইখিনি কাপোৰ আনিছে দেই, কাপোৰো ল'ব পাৰিব আপোনালোকৰ, ধুনীয়া ধুনীয়া দেখিছোঁ, ধুনীয়া। এইটো কিহৰ হয় এইটো বস্তুটো? হা হা ৱাছ কটন ন? অঁ দামবিলাক কেনেকুৱা অঁ হা 1300কৈ ন? আৰু আহিলে উজবিজ কৰি দিব আৰু মানে নিৰলাই আহিব আপোনালোকে, খুব ধুনীয়া নতুন দোকান তাতে আৰু খুব তেওঁ এক্টিভ মানে গামোচা খুব ধুনীয়া বয়, অসমীয়া গামোচা আৰু মেখেলা চাদৰ তেওঁ তাঁতৰ শালো আছে। বিৰাট একদম ফূৰ্তি। কোৱা নিৰলে কিবা ক'বা নি? কোৱা। একদম ধুনীয়া ভিডিঅ' দি দিয়ক, একদম মানে কাষ্টমাৰ ধুনীয়াকৈ আহক, একদম এইয়া ডাঙৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ হয় নহয় বাৰু? হয় হয় একদম ধুনীয়া ধুনীয়া। আৰু এইবিলাক ৰেঞ্জ কেনেকৈ তোমাৰ প্ৰাইচটো? হা 1300 অঁ 1300 ন? ঠিক আছে। আৰু ভেৰাইটিজ পাব, কালাৰ এইবিলাক কালাৰ আছে এইবিলাক। এয়া চাহৰ নতুন দোকানৰ, এইফালে চাহ বনোৱা চাহ চিষ্টেম। আহক আপোনালোকে শিৱসাগৰ বৰ্ডিং ৰোড।